बोलिए आप कहाँ से कौन गांव से किसको लेके आया है इसको बोलिए कैसा बसा टिप क्या कर सर कि नाम है गुलाब चांद दिया पता क्यों सर एक बছৰ क्या राति केटा किहर कारण धरिছে মানে আগতে মানে কিবা অনুদান দিব বুলি কৈছিলে আগতে আমাৰ ঘৰত আৰক্ষী আহিছিলে তাৰপিছত অনুদান মানে ৰাতি আমি হৈ আছিলোঁ হৈ থকা সময়তে মানে আমাৰ ঘৰত আহিছে আৰু আইখিনি মানে কৈছে মানে ওপৰৰ পৰা অৰ্ডাৰ আহিছে লৈ যাব লাগে তাৰপিছত আপোনালোকে মানে ৰাতিপুৱা আহিব তাৰপিছত 8 বাজি আহিব আমি এৰি দিম কৈছে তাৰপিছত আমি আহিছোঁ এতিয়ালৈকে এৰি দিয়া নাই তাৰপিছত বাল্য বিবাহ এইটো যি চলি আছে মানে হেমন্ত মামাই যি কৰি আছে ভালে কৰি আছে কিন্তু মানে মই এইটোৱে হেমন্ত মামাৰ কাৰণে ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা মানে যি এনেকুৱা ধৰিছে মানে সিহঁতৰ কাৰণে মানে এৰি দিব লাগে মানে নেক্সট বাৰৰ পৰা মানে এনেকুৱা হ'লে মানে আপুনি যি শাস্তি দিব মানে আমি এইটো আপোনাৰ লগত আছোঁ এতিয়া মানে আমাৰ ঘৰত ইটো দাদাই আছে যে আমাৰ ঘৰখন চলাই আছে মানে ময়ো পঢ়ি আছোঁ আমাৰ চব দিয়ে পঢ়া লিখা দেউতাও বুঢ়া হৈ গ'ল কাম চাম কৰিব নোৱাৰে তাৰপিছত এইটোৱে মোৰ মানে অনুৰোধ থাকিল হেমন্ত মামালৈ যে মানে এৰি দিব লাগে আমাৰ দাদাৰ নাম গোলাপ চান্দ পাছৱান বৌ নাম পৰ্মিলা পাছৱান গাঁৱটো মাটিখোলা দাদা বিয়া পতা কিমান বছৰ হৈ গ'ল 1 বছৰ হৈ আছে দাদা বিয়া পতা আৰু এনে তোমালোকৰ গাঁৱৰ পৰা আমাৰ নৱটো মানে নিজৰ যেতিয়াৰ পৰা বিয়া হৈছে মানে নিজৰ মাকৰ ঘৰতে আছে মানে ঘৰত আমাৰ নাথাকে জাষ্ট মানে কেতিয়াবা কিবা ঘৰত কিবা প্ৰগ্ৰাম হ'লে মানে কিবা পূজা পাঠ হ'লে মানে ঘৰত আহে আকৌ গুচি যায় মানে ঘৰত নাথাকে এইটোৱে মানে আমাৰ দাদা আৰু মোৰ দেউতা ৰাতি আৰু দাদা একেলগত হৈ আছিলে তাৰপিছত হৈ থকা অৱস্থাতে আমাৰ ছাৰসকলে গৈছে চব ছাৰসকলেও চাইছে যে দেউতাৰ লগতে মানে মই আৰু মই একটা জেগাত হৈ আছিলোঁ ৰাতি গৈ কিনি মাতি আছে মানে আমাৰ দাদাৰ কাৰণে এনে বালা বুলি কয় ছাৰসকলে বালা উঠো এনেকুৱা কৈ আছিলে তাৰপিছত আমি উঠি কিনি চাইছোঁ তাৰপিছত কৈছে তাৰপিছত আমি আহিছোঁ মানে কালি ৰাতি ছাৰে ফোন কৰিছিলে আজি ৰাতিপুৱা আকৌ ফোন কৰিছে তাক মাতিছে মানে ইয়াত আহিবলৈ কোন ছাৰে ফোন কৰিছে খুশি ছাৰে নেকি কোন থানা ডকমুকা থানা হয় কিহৰ বাবে মোৰ হাজবেণ্ডৰ নাম বৰুণ দেৱ কিহৰ বাবে আনিছে গম পায় নেকি কিহৰ বাবে আনিছে মানে কিবা চৰকাৰী কি নিয়ম ওলাইছে বোলে 18 বছৰ আপোনাৰ কিমান বয়স হৈছে মোৰ এতিয়া 19 পুৰা কমপ্লিট হৈ 20 বছৰ সোমাইছে 20 বছৰ সোমাইছে চৰকাৰলৈ কিবা অনুৰোধ কৰিব নেকি যেহেতু আপোনাৰ স্বামীক লৈ আহিছে থানালৈ অনুৰোধ কৰিছোঁ যে এৰি দিবলৈ আপুনি কুলত কেঁচুৱা কিমান বয়স হৈছে মোৰ কেঁচুৱাটো 3 মাহ হৈছে 5 তাৰিখে আৰু যদি মোৰ হাজবেণ্ডক ইয়াত ৰাখি দিয়ে তেন্তে চৰকাৰে কি মোৰ পুৰা দায়িত্ব ল'ব নেকি মোৰ কেঁচুৱা কোনে চাব হয় কওক যোৱাকালি মানে আমাৰ জোঙাইটো উঠাই লৈ আনিছে এই বাল্য বিবাহ কেছত কিন্তু যেতিয়া সিহঁতে বিয়া পাতিছিলে 18 বছৰ ৰানিং চলি আছিলে তথাপিও মানে উঠাই লৈ আনিলে এতিয়া জেলতে আছে জোঙাই কোন গাঁৱৰ পৰা উঠাই আনিছে দেনগাঁও ছোৱালীজনী ঘৰ হৈছে মানে বেকুলা গাঁও আৰু ল'ৰাটোৰ ঘৰ হৈছে দেনগাঁও 213 গাঁও ল'ৰাটোৰ নাম সুকুৰ সিং তেৰাং বিয়া পাতোতে কিমান বয়স হৈছে বিয়া পাতোতে 18 বছৰ ৰানিং চলিছিলে ল'ৰাটো ছোৱালী আৰু ল'ৰা একেই 6 বছৰ ৰানিং আছিলে যোৱা ৰাতি ক'ত উঠাই আনিছে এনে ঘৰৰ পৰা ক'ত উঠাই আনিছে থানা কোনটো থানাত ডকমুকা থানা এটা কিবা লকাপতে আছে
এটা কি বুলি কৈছে কথা পাতিছে নেকি কথাটো পাতিছোঁ এতিয়া কি কৰে এতিয়া এনেই উচি ছাৰটো আমাক মানে কৈছিলে বাল্য বিবাহ হৈছে সিহঁতক মানে চৰকাৰৰ পৰা অনুদান দিম বুলিহে কৈছিলে সেইটো কাৰণে মানে লিষ্টটো দিছিলে বিবিলাকৰ কাৰণে আমি মানে সেইটো কাৰণে জমা দিলোঁ লিষ্টটো তাৰপিছত জমা দিয়াৰ পিছত এতিয়া অনুদান দিয়া নহয় উল্টা মানে লৈ আনিছে উঠাই পেলাই লৈ আনিছে অনুদান দিম বুলি কৈ মানে হয় মিছা কথা কৈ পেলাই মানে এতিয়া উল্টা মানে এৰেষ্ট কৰিব আপোনালোকৰ গাঁৱৰ পৰা কেইজনমান আনিছে গাঁৱৰ পৰা বৰ্তমানলৈকে এজন আনিছে তাৰপিছতে এনে 6জন